অকল অনলাইনো কেনেকৈ কৰিব পাৰিব অকলেতো একো কৰিব নোৱাৰে আপোনালোকে এতিয়া যেনেকৈ লাগি আছে তেখেতৰ লগত সদায় থাকক আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীখিনিক আগুৱাই দিয়ক তেতিয়াহে বহুত কম দিনৰ ভিতৰতে আমি ভাল খবৰ পাম হয়নে এতিয়া মই আজি বেছি কথা নকওঁ কাৰণ মোৰ আজি গা যথেষ্ট বেয়া ৰাতিপুৱা মই আহি পাইছোঁ তিনিচুকীয়াৰ পৰা বাবাক কৈছিলোঁ মই নাযাওঁ নেকি এনেকৈ ক'লোঁ তাৰপাছত কৈছে তই যে নাহা মোৰ কথাটো শুনি বহুত ভাল লাগিল তেতিয়া মই গম পাইছোঁ যে মোক বেয়া পাইছে কাৰণ তেখেতে মোক ইমান বেছি মৰম কৰে যথেষ্ট মৰম কৰে আমি দাদা মাতিব লাগে কাৰণ যিহেতু চবেই দাদা মাতে কিন্তু মই দাদা নকওঁ কাৰণ ঐ খাপলাখনত মোৰ বাবাৰ কেৰেক্টাৰ কৰিছিল আৰু তেতিয়াৰ পৰাই তেখেতক বাবা বুলিয়ে মাতিলোঁ লাজ পাইছিল বাবা সদায়নো কিয় পলে যাওঁ বুলি কৈ থাকা মোৰ ইজ্জতৰ কথা আছে তই দেখোন কৈছিলি তোক আপা দেখা পালি পলে যাবি বিয়া চিয়া দিবা নোৱাৰো কিয় কৈছিলি তই গম পোৱা নাই হাপাই যায় বিয়া কৰিছে গম পোৱা নাই আপা দেখিলে বগলা মাক সৰুতে মৰি গৈছে না তাক দিলো ছাগল চানা মই চাবা যাবা দা ছাগল আনে সদায় নিয়ে আনে হাপাটো চিফ্ৰিয়া সিটো মাথা মাৰি আছে একটো দেখা পাইছে সৰু আপি যে একদিনটো ৰখি আছোঁ গধূলি হাপ মই গম পোৱা নাই কি আপি নাই বহুত জেগা চালোঁ আপি নাই ছাগলো নিলে খেলে মোৰ পেচিক নিলে হাপাই পলে পিছত গম পালোঁ যে হাপাই একচুৱেলি মাক পলে নিছে জীয়েকাটো ক'ত পলে নাযাব আকলাই মাকক দোষ দি নহয় চলি গেলা যদি বয়া হয় নহয় বাপেক গেলা কয় মাকৰ দোষ ভাল হ'লি ক'ব মোৰ চলি ইনকে কয় মাকৰ দোষ নাই আকলাই মোৰ মাতো সৰুতে মৰি গৈছি চবেই গম পায় বাবাই ডাঙৰ কৈছি কেৰেক্টাৰলেছ বাবা কথা ভালকৈ বাপুছি মোৰ তাতে য'তে যায় নহয় তিৰিয়পি দেখা পেলাই লাগি যায় মিছা কথা একদম মিছা কথা এইটো যদি মিছা মতটো কিন্তু সঁচা মই তাত তাকে ভাল পাই পেলাই সকলোতো গমে পাইছে যে হাপাৰ লগত যদি পলাই গৈছে সেইটো সকলোৱে দেখাই পাইছোঁ আচল কথাটো কোনো নাজনে মই হাপাত তাকে কিয় গৈছিলো জানা না সম্পত্তি দেখা পাই সম্পত্তি দেখি পেলাই নহয় আজিকালি য'তে এপ্লাই কৰিবি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দিছিলে আজি মোক বিয়া কৰাক লাগি চলি এটা হওক দেচোন চিধাই মাকে ক'ব এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট খান দিয়া সেইকাৰণে মই পলাই গৈছিলো সেইখন মই চাৰ্টিফিকেট আৰু বেলেগতে মাথা মাৰি আছে বোধ যাম বুলি এক্সপিৰিয়েঞ্চটো বনালে যে হাপাত তাতে এইবিলাক নকৰিবি বাবাৰ সন্মানৰ কথা আছে সকলোৱে চিন্তা বাবাই বিয়া দিবি তোক পেনি থকা বেলেগ বেৰিম নেকি মই কিমান বস্তু ৰাখছোঁ তোৰ কাৰণে মই ই ৰিক্সা দিম হাপাক যদি ভালকৈ বেয়া কৰি নে এইবাৰ ভাবি আছোঁ এইবাৰ নাযাওঁ মই তাত তাকে এতিয়া ইমান ঠগা আপা আছে এতিয়া তাত তাকে যাম এতিয়া কাৰোবাক দেখা পাইছে তই কাক দেখা পাইছে আছে আছে এতিয়া মোৰ কাষতে আহিছিল কোনটো সেইটো আপা দেখিলে বগলা হৈ গৈছে সাৱধান ফেচিছত তাতে খাইছে তোৰ ঘৰখনটো শেষ কৰিছি হাপাৰ যি গণ্ডগোল লাগি আছে এইবাৰতো নতুনকৈ কিবা কৰে সেইটো ভগৱানেহে জানে মোক কিবা কৰা দম থাকিব লাগিব না মোৰ নাম কি ফেচি আৰে মোৰ লেভেল আছে কিবা মালিক কি আছে তো মৰিছো পিতাইকে মই বদনামে গাই থাকিবি না ভাল কথা কিবা কবি তই নিজকে অলপ মই বেলেগ মাথা মাৰি আছোঁ মই জানো ক'ত যা তাই মই বেলেগ মানে প্ৰগ্ৰেমটো তোমাক গিৰাক নহতি দি চাবা যায় মিছা কৰে এইবিলাক চব মিছা কৰে এইবিলাক মানে বনাই কৈছে এইবিলাক একচুৱেলি এইবিলাক মই নহয় কিন্তু মানে নহয় মই নহয় কথা ভালকৈ কবি দেই হিচাপে কথা কবি গম পাইছেনে মাৰামবাৰ এইটো মোৰ আপি আছিল গৰম এতিয়া আপি লাচো এইটো ফাঁচো এইটো একদম ঠগা গোলাপ ফুলান গোলাপ ফুল নহ'লে তো কৰে হাপাই জংঘলৰ মাজত বিয়া পাতিলে বামুণ ধৰি নি পেলাই হ'ব দে সেইটো কথা কৈ নাথাকিবি ইজ্জতৰ কথা আছে কি বনচা খোৱা বস্তু কিবা যদি বনচা কিয় বনচা নেকি খোৱা বস্তু কিয় কৰি আছিল নে নাই কওঁ কিছু দে খেদি দিছোঁ তাইক আৰে দুটা মাইকী থাকিলে সমস্যা এইটো কি সমস্যা তিনিটা চিটা বহি ৰাখিছে মানুহ চব বস্তুৰে ভাগ কৰিব লগা হয় কি আখান কাপোৰ যদি মই বুজো তাইকো লগা হয় মই যদি ক'ৰবাত যাওঁ বুলি কওঁ তাইও যাওঁ হয় সেইটো মেনেজ কৰি ল'ব নিজৰ কথা সংকাৰ আমাৰ সেইকাৰণে মই খেদি দিছোঁ ঘৰত খেদিছা হাবাৰ আগত নহয় ন কথা লগাই দিছোঁ বেলেগৰ লগত ভাল বুলিও কৈছোঁ প্ৰমাণ দিছোঁ খেদি দিছি গৈছি মই কথাত দিছি এতিয়া গেছি এইবাৰ তই গণ্ডগোল নকৰিবি যে মোক সন্মানটো ৰাখবি মই আহি আছোঁ তই ৰাইজক অলপমান কৈ তাড়াতাড়ি মই আহি আছোঁ যা খাপাই যাবি ৰাক্য বাবা আমাৰ বাবা
বিৰাট বদমাছ য'তে হে নহয় চবতে মোৰে বদনাম গাই থাকে ইমান বয়া কথা কৈ থাকে মই এতিয়া গেছি নহয় মই কৈছিলোঁ আচল কথাটো আমাৰ বাবাই যি তাকলা আহিছিল কিয় জানে না আচলতে আমাৰ বাবা চুলি আছিল তাকলা নাছিল আগদিনখনে আমাৰ গাঁৱত এখন বিয়া আছিল বাবা আৰু মই গেলোঁ বাবাই কৈছি অ' মাই এটা কথা নহয় তোক এতিয়া বিয়া দিবা পৰা বয়স হৈছে আপা চাপা পাঁচজুৰি চাবি ধনী ঘৰৰ চাই চাবি কিন্তু মাগ্ৰাটো ভৰে যাতে খাবা পাৰোঁ এনেকৈ কৈছি মই ভাবিছোঁ বাবাই মোক আজি আপা চাপ পাৰ্মিশ্যন দিছে অনবৰতে গালি পাৰি থকা বাবাই নিশ্চয় কিবা গড়বড়ি আছে হয়ো হয় বহুত দেৰি চালোঁ বাবাটো নাই হয়ো নাই পিছত যি দেখা পাওঁ আমাৰ আগে দিনকে দাউল মাৰি এটা মতা মানুহ দেখোন কেৰাচিন তেল আৰু জুইত কৰি লৈ যাই আছে আমি ভাবিছোঁ কিবা হ'ল পিছে চাবা যায় যি দেখা পাওঁ অ' সেইটো মানুহ ঘৈণীয়েকৰ লগত বাবাই লাইন মাৰি আহিছে মানুহটো যাই পেলাই মুখটো জ্বলাই দিছে চুলিখিনি কেনে পুৰি গ'ল তাকলা হৈ গ'ল হৈছে আৰু এটা এইটো কাম নাই আইছি নাই মই অহা নাই দেই মই নহয় কিন্তু মোক জোকাই ল'ব নালাগে আইছি তুমি একটা কথা কৈছা যে এতিয়া আছে আহি আছে অলপ পিছতে আকৌ ফেচি আৰু দুজনক যুঁজ লগাই দিম এই গিৰিয়েক এজন আহিছে ইতিমধ্যে এই যে পলাই যোৱাৰ অভ্যাসটো আছে নহয় ফেচিৰ এই এজন আহিছে আনি দিম অলপ পিছতে আনি দিম ফেচিৰ লগত লগ লগাই মই দিম যাওঁ নেকি কোন আছে আছে অকণমান আছে মই দেখুৱাই দিম মই লৈ গৈ আছোঁ আহা অলপমান আহা আই ৰ'ব তোক পাতাইছি পিছত আহিম আৰু আকৌ